Hi guys, welcome back to my channel. So আজি মই বহুত দিন ভিডিও দিয়া নাছিলো, বহুত মাজত গ্যাপ হৈ গৈছিল, বাট এতিয়া মই ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰিম। সো আজিৰ ভিডিওটোত মই কুকুম্বাৰ জেলৰ বিষয়ে কম। সো মই আৰু আপোনালোকক মই আজি এইটো গুড ভাইবছৰ কুকুম্বাৰ জেলটো শ্বেয়াৰ কৰিছোঁ। একচুৱেলি এইটো কুকুম্বাৰ জেল মই ফ্ৰী গিফ্টত পাইছিলোঁ purple.com পৰা। আপোনালোকে যদি শ্বপিং কৰি থাকে তেতিয়া তাৰ পৰা বহুত ফ্ৰী গিফ্ট পায়, আৰু মই এইবাৰ এইটো কুকুম্বাৰ জেলটো পাইছিলোঁ। আৰু মই এইটো বহুত দিন ইউজ কৰাও নাছিলোঁ, কাৰণ মই ভবা নাছিলোঁ যে ইয়াৰ পৰা মই ইমান ভাল ৰিজাল্ট পাম। কিন্তু মই যেতিয়া মোৰ নাইট ক্ৰীম শেষ হৈ গ'ল তেতিয়া মই এইটো নাইট মাস্ক বা নাইট ক্ৰীম হিচাপে মই ইউজ কৰিছিলোঁ। আৰু 3 দিনমান ইউজ কৰাৰ পাছতে মোৰ যিমান একনেৰ স্পট আছে সেইখিনি গোটেইখিনি লাহে লাহে ভাল হৈ গৈছে, লাহে লাহে গুচি গৈছে। চ' মই তেতিয়া এইটো ৰেগুলাৰ 1 উইকমান ইউজ কৰিছোঁ, আৰু গাইজ ইমান বেছি মই ভাল ৰিজাল্ট পাইছোঁ। ইয়াৰ পৰা যিমান স্পট আছে সেইখিনি গোটেইখিনি ৰিমুভ হৈ যায়। আপোনাৰ স্কিন বহুত বেছি ছফ্ট ফিল কৰে। ৰাতিপুৱা যেতিয়া শুই উঠে আপোনাৰ স্কিন বহুত বেছি ছফ্ট ফিল কৰিব। আৰু আপুনি একনে পিম্পলৰ যদি প্ৰব্লেম আছে, ব্লেমিছৰ প্ৰব্লেম আছে, যদি আপোনাৰ স্কিনৰ পিগমেণ্টেশ্যন আছে, সেইখিনিও গোটেইখিনি এইটো কুকুম্বাৰ জেলে ৰিমুভ কৰিব। আৰু আপোনাৰ স্কিনত কুকুম্বাৰ জেলে কি কৰে, আমাৰ স্কিনত এপ্লাই কৰাৰ পাছত আমাৰ যিমান ডেড চেল থাকে সেইখিনি ৰিমুভ কৰি নিউ চেল হোৱাত সহায় কৰে। চ' আপোনালোকে এইটো ইউজ কৰি চাব গাইজ, এবাৰ ইউজ কৰিব, বেছি দামো নহয়। ইয়াৰ প্ৰাইচটো হৈছে 180, কিন্তু আপোনালোকে purple.com সদায় অফত পাবই 150 মান বা 130 মানতো কেতিয়াবা পাই যাবলৈ আছে। ইয়াতকৈ সৰু চাইজ এটাও আছে, আপুনি সেইটো সৰু চাইজত ফাৰ্ষ্টত ট্ৰাই কৰি চাব। আৰু ইউজ কৰি ভাল ৰিজাল্ট পালে মোক কমেণ্টত জনাব যে কেনেকুৱা ৰিজাল্ট পালে। আৰু মইতো 100% গেৰাণ্টি দিব পাৰোঁ, কাৰণ ইয়াত আপুনি ভাল ৰিজাল্ট পাবই। এইটো গুড ভাইবছৰ পিয়'ৰ কুকুম্বাৰ জেল হয়। ইয়াত কোনো ধৰণৰ ভেজাল নাই, কোনো ধৰণৰ মিক্স নাই। আপোনালোকে মাৰ্কেটত বহুত ধৰণৰ কুকুম্বাৰ জেল পাব, সেইকেইটাও ট্ৰাই কৰিব পাৰে, কিন্তু সেইকেইটা পিয়'ৰ পাব বুলি কোনো ধৰণৰ চিয়ৰিটি নাথাকে। কিন্তু আপুনি এইটো গুড ভাইবছৰ কুকুম্বাৰ জেলটো এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি ভাল ৰিজাল্ট পাব। আৰু এইটো আপুনি এইটো ফেচ মাস্ক হিচাপে ইউজ কৰিব পাৰিব, ফেচ পেক হিচাপে ইউজ কৰিব পাৰে, নাইট ক্ৰীম হিচাপে ইউজ কৰিব পাৰিব, আপুনি হেয়াৰ মাস্ক হিচাপে ইউজ কৰিব পাৰিব। এইটো বহুত আপোনাৰ ওপৰত কথা, আপোনাৰ সুবিধা অনুযায়ী আপুনি এইটো ইউজ কৰিব পাৰে। আৰু যিসকলৰ এল'ভেৰা জেল শ্বুট নকৰে স্কিনত, যেনেকৈ মোৰ এল'ভেৰা জেল শ্বুট নকৰে, মই এতিয়া কুকুম্বাৰ জেল ট্ৰাই কৰিম, আৰু তেওঁলোকেও এইটো কুকুম্বাৰ জেল ইউজ কৰিব পাৰে এল'ভেৰা জেলৰ সলনি। চ' ট্ৰাই কৰি চাব গাইজ। এইটো পিয়'ৰ কুকুম্বাৰ জেল হয়, আৰু তাৰ স্মেলটো একেবাৰে পিয়'ৰ কুকুম্বাৰ। এবাৰ ট্ৰাই কৰি চাব। আৰু গৰম দিনত এনেকুৱা ধৰণৰ জেল ইউজ কৰিবই লাগে, যেনেকৈ এনেকুৱা ধৰণৰ জেল ইউজ কৰিব লাগে, এল'ভেৰা জেলেই হওক বা কুকুম্বাৰ জেলেই হওক। কিন্তু মই এল'ভেৰা জেলো বহুত ভাল, এল'ভেৰা জেল মোৰ শ্বুট নকৰে কাৰণে মই কৈছোঁ। আৰু এল'ভেৰা জেলৰ সলনি আপুনি কুকুম্বাৰ জেলটো ইউজ কৰি চাব। আৰু গৰম দিনত গাইজ এটা মই টিপছ দিছোঁ, আপুনি টোনাৰ হওক, মইশ্চাৰাইজাৰ হওক বা ধৰণৰ জেল হওক, সদায় আপুনি ফ্ৰিজত ৰাখিব। ফ্ৰিজত ৰাখিলে কি হয়, যেতিয়া পূৰা ঠাণ্ডা হৈ থাকে, আপুনি গৰমত যেতিয়া এপ্লাই কৰিব আপুনি বহুত বেছি ফ্ৰেছ ফিল কৰিব। আৰু মই সদায় টোনাৰ, মইশ্চাৰাইজাৰ, জেল সদায় মই ফ্ৰিজতে ৰাখোঁ গৰম দিনত। চ' আপোনালোকে এইটো টিপছ এবাৰ ট্ৰাই কৰিব, আৰু যদি ভাল লাগে তেন্তে মোক কমেণ্টত জনাব যে কেনেকুৱা লাগিল। চ' এইটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত বেছি ভাল ৰিজাল্ট পাব। মেইনলি এইটো ডাৰ্ক স্পটৰ কাৰণে বহুত ভাল, একনে পিম্পল আৰু ডাৰ্ক স্পটৰ কাৰণে বহুত বেছি ভাল হয়। আপুনি 3 দিনমান ইউজ কৰাৰ পাছতে আপুনি এইটো বহুত ভাল ৰিজাল্ট পাব। এবাৰ ট্ৰাই কৰি চাব গাইজ, আৰু যদি ভাল ৰিজাল্ট পায় তেন্তে কমেণ্ট জনাব। চ' আজিৰ ভিডিঅ' ইমানে গাইজ। যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ', নতুন এটা টপিকত। চ' গাইজ, বাই গাইজ।